নমস্কাৰ চেনেহিলৈ স্বাগতম জনাইছো মই আজি আপোনালোকৰ ওচৰত কেজুৰমান খুব ধুনিয়া কাপোৰ লৈ আহিছো স্লেপ কটন হয় কাপোৰ কিজুৰ খুব ধুনিয়া হয় চাওক মই এজুৰকে দেখুৱাই আছো এজুৰ এই কাপোৰজুৰ হৈছে স্লেপ কটন হয় খুব ধুনিয়া হয় এখন চাদৰখন হয় গ্ৰে কালাৰ হয় গ্ৰে কালাৰত ৰেড কালাৰে ওয়াৰ্ক কৰা হৈ আছে ৰেড আৰু ব্লু এটো আসলটো হয় এই আসলটো খুব ধুনিয়া এটো কলকা ডিজাইন হয় এই কলকা ডিজাইনটো চাওক কলকা ডিজাইনটোত আপোনাৰ ব্লু কালাৰ আৰু ৰেড কালাৰে ওয়াৰ্ক কৰা হৈ আছে খুব ধুনিয়া কটন হয় চাওক আৰু গুটে মাজৰ এটো বৰ্ডাৰ হয় মাজৰ বৰ্ডাৰটোত আপোনাৰ দুটা ডিজাইন দিয়া হৈ আছে এটা হৈছে আপোনাৰ কলকা ডিজাইন আৰু এটা হৈছে আপোনাৰ সৰু সৰু গুটা ব্লু কালাৰ আৰু ৰেড কালাৰ এই দুটা কালাৰে খুব ধুনিয়াকে বনোৱা হৈ আছে বৰ্ডাৰটো চাওক বডিটো খুব ধুনিয়া হয় খুব ভাল লাগিছে স্লেপ কটনটো হৈছে আপোনাৰ খুব মিহি হয় গৰম ঠাণ্ডা বুলিবলে কথা নাই গৰমত খুব ধুনিয়া লাগিব পিন্ধি পেলাই আৰু সকলোৱে অকমান গৰমত কটন কাপোৰ বিচাৰে এজুৰ আপোনাৰ কটন হয় খুব ধুনিয়া হয় এই কাপোৰজুৰ চাওক গ্ৰে কালাৰত ৰেড কালাৰে ওয়াৰ্ক কৰা হৈ আছে খুব ধুনিয়াকে আৰু চাদৰখনৰ লগতে আপোনাৰ এটো পটি আছে এই পটিকিটা আপোনাৰ অকল ৰেড কালাৰ আৰু ব্লু কালাৰে ওয়াৰ্ক কৰা হৈ আছে খুব ধুনিয়া হয় কটনৰ কাপোৰজুৰ পিন্ধিবলে খুব আৰাম হয় গৰমত বেছি ধুনিয়া হয় সেই কাৰণে মই আপোনালোকৰ ওচৰত আজি খুব ধুনিয়া কাপোৰ কেজুৰমান লৈ আহিছো এই কাপোৰ কিজু গৰমত পিন্ধি খুবেই আৰাম পাব চাওক এই কাপোৰজুৰ আপোনালোকৰ পছন্দ লাগিছে যদি স্ক্ৰিনশ্বট মাৰিব স্ক্ৰিনশ্বট মাৰি আমাক হোৱাটছআপ কৰিব আমাৰ হোৱাটছআপ নাম্বাৰটো হৈছে 9435965045 এখন মেখেলা হয় এখন মেখেলাখনো ঠিক তেনেকৈ আছে এই মেখেলাখনটো আপোনাৰ ৰেড কালাৰ আৰু ব্লু কালাৰে ওয়াৰ্ক কৰা হৈ আছে চাওক আৰু মেখেলাখনটো ঠিক তেনেকৈ আপোনাৰ দুটা লাইন তিনটা লাইন চাৰিটা লাইন গুটা আছে আৰু এটা লাইন কলকা আছে ব্লু কালাৰ আৰু ৰেড কালাৰে ওয়াৰ্ক কৰা হৈ আছে খুব ধুনিয়াকে মেখেলাখনটো খুব ধুনিয়া কটন হয় এই কাপোৰজুৰ পিন্ধি খুব আৰাম পাব এজুৰ খুব ধুনিয়াকে বনোৱা হৈ আছে আৰু ইয়াৰ লগত ব্লাউজ পিস আছে ব্লাউজ পিসটো খুব ধুনিয়া ডিজাইন হয় ব্লাউজ পিসটোৰ সাইডত আপোনাৰ দুটা ডিজাইন দিয়া হৈ আছে এটো দুটা ডিজাইন দিয়া হৈ আছে এটা পটি দিয়া হৈ আছে আৰু বাকিখিনি সব গুটা দিয়া হৈ আছে সৰু সৰু গুটা দিয়া হৈ আছে ৰেড কালাৰ আৰু ব্লু কালাৰ খুব ধুনিয়াকে বনোৱা হৈ আছে চাওক খুব ধুনিয়া কটন হয় আপোনালোকৰ যদি পছন্দ লাগিছে আপোনালোকে স্ক্ৰিনশ্বট লব স্ক্ৰিনশ্বট লৈ আমাক হোৱাটছআপ কৰিব আমাৰ হোৱাটছআপ নাম্বাৰটো হৈছে 9435965045 আৰু কেবিটাও কালাৰ আছে মই দেখুৱাই আছো কেবিটাও কালাৰ আপোনাক হয় এজুৰ হৈছে এজুৰ স্লেপ কটনে হয় চাওক এজুৰ হৈছে হোৱাইট এজুৰ বগা হয় এজুৰ বগা হয় বগা কাপোৰজুৰত আপোনাৰ খুব ধুনিয়াকে আপোনাৰ দুটা কালাৰে ওয়াৰ্ক কৰা হৈ আছে এখন চাদৰ হয় চাওক এই চাদৰখনত আপোনাৰ ইমান ধুনিয়া দুটা কালাৰে ওয়াৰ্ক কৰা হৈ আছে এখন চাদৰ হয় আৰু ইমান ধুনিয়া কটন হয় কোমল হয় কাপোৰজুৰ স্লেপ কটনটো হৈছে আপোনাৰ গৰমত পিন্ধিবলে খুব আৰাম লাগে আৰু গুটে কাপোৰজুৰত আপোনাৰ কলকা ডিজাইনৰ ফুলটো আৰু গুটা বসা ফুলটোৰে খুব ধুনিয়াকে ভাল লগাকে বনোৱা হৈ আছে চাওক কিমান ধুনিয়া ভাল লাগি আছে দেখিবৰ কাৰণে দুটা ডিজাইন থাকাৰ কাৰণে খুব ধুনিয়া লাগিছে হসাই খুব মিহি হয় স্লেপ কটনটো খুব ভাল লাগিছে আৰু চাদৰখনৰ লগত আপোনাৰ পটিকিটাও খুব ধুনিয়া হয় পটিকিটাও দুটা কালাৰে ওয়াৰ্ক কৰা হৈ আছে খুব আৰাম পিন্ধিবলে চাওক এই কাপোৰজুৰ হোৱাইটত ইমান ধুনিয়া লাগিছে দেখিবলে আৰু এই কাপোৰজুৰৰ দামটো বেছি নহয় মাত্ৰ 700 টকা আৰু আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে স্ক্ৰিনশ্বট লব লৈ আমাক হোৱাটছআপ কৰিব আমাৰ হোৱাটছআপ নাম্বাৰটো হৈছে 9435965045 মেখেলাখন দেখুৱাই দিছো এখন মেখেলা হয় এই মেখেলাখনো ঠিক তেনেকৈ আপোনাৰ খুব ধুনিয়াকে বনোৱা হৈ আছে এই মেখেলাখন চাওক এই মেখেলাখনটো খুব ধুনিয়া কালাৰেৰে দুটা কালাৰে ওয়াৰ্ক কৰা হৈ আছে আৰু আপোনাৰ মেখেলাখনৰ বহুতখিনি জাগালৈকে গুটা গুটাৰে চাৰিটা লাইন বনোৱা হৈ আছে সিলাই ললে খুব ধুনিয়া লাগিব এই কাপোৰ কিজুৰ স্লেপ কটনটো খুব মিহি হয় পিন্ধিব পাৰে গৰমত খুব ধুনিয়াকৈ আৰাম লাগিব পিন্ধি
এখন মেখেলা হয় চাওক এখন মেখেলা হয় এই কাপোৰযোৰৰটো বেছি দাম নহয় মাত্ৰ 700 টকা 700 টকাতে খুব ধুনীয়া কাপোৰ এযোৰ আমি ল'ব পাৰিম এটো ব্লাউজ পিচ হয় ব্লাউজ পিচটোত অকল দুটা কালাৰৰ গুটাৰে বনোৱা হৈ আছে খুব দুটা কালাৰে বনোৱা ওয়ার্ক কৰা হৈ আছে খুব ধুনীয়াকে খুব ভাল লাগিছে দেখিবলৈ বেছি দাম নহয় মাত্ৰ 700 টকা হয় 700 টকাতে খুব ধুনীয়া কাপোৰ এযোৰ ল'ব পাৰিব আপোনালোকৰ যদি পছন্দ লাগিছে আপোনালোকে স্ক্ৰিনশ্বট ল'ব লৈ আমাক হোৱাটছআপ কৰিব আমাৰ হোৱাটছআপ নম্বৰটো হৈছে 9435965045 এযোৰ হালধীয়া হয় একে কাপোৰে হয় স্লেপ কটনে হয় চাওক এযোৰ হালধীয়া কালাৰটোত আপোনাৰ পিংক কালাৰ আৰু ব্লু কালাৰ ইয়েলত পিংক আৰু ব্লু কালাৰে ওয়ার্ক কৰা হৈ আছে চাওক কিমান ধুনীয়া হয় চাদৰখন আৰু চাদৰখনৰ লগত আপোনাৰ এই দুটা এক্সট্ৰাকে আছে আসলটোত খুব ধুনীয়াকে আসলটোত আছে আসলটোত খুব ধুনীয়াকে ওয়ার্ক কৰা হৈ আছে এটো পিংক আৰু ব্লু কালাৰে ওয়ার্ক কৰা হৈ আছে ইয়েলত এযোৰ চাওক এটো গছা ডিজাইন হয় গছা ডিজাইনটো আপোনাৰ চাদৰখনত বডিটোত ইমান ধুনীয়াকে ডিজাইনটো কৰা হৈ আছে এটো এটা গছা ফুল আছে আৰু মাজত গুটা আছে আকৌ আপোনাৰ পিংক কালাৰ গছা আছে এনেকৈ গোটেই বৰ্ডাৰটো খুব ধুনীয়াকে ওয়ার্ক কৰা হৈ আছে ভাল লাগিছে ইয়েলো কালাৰ কাপোৰজোৰত ইমান ধুনীয়াকে দুই তিনটা ফুলেৰে ওয়ার্ক কৰা হৈ আছে গুটা ফুল আৰু গছা ফুল এই দুইটা ফুলৰে খুব ধুনীয়া লাগিছে আৰু চাদৰখনৰ আসলটো ডিজাইনটো খুব ধুনীয়া লাগিছে এই কাপোৰজোৰ খুব ধুনীয়া কটনৰ হয় গৰমতো পিন্ধিব পাৰিব বিৰাট আৰাম পাব পিন্ধি এটো পটি হয় চাদৰৰ যেটো পটি এই পটিটোত আপোনাৰ দুটা কালাৰ তিনটা কালাৰে ওয়ার্ক কৰা হৈ আছে দুটা কালাৰে ওয়ার্ক কৰা হৈ আছে পিংক আৰু ব্লু এই দুটা কালাৰে ওয়ার্ক কৰা হৈ আছে খুব ধুনীয়াকে চাওক এই কাপোৰযোৰ কাপোৰ আপোনাৰ বেছি দাম নহয় খুব কম দামত দিয়া হৈ আছে মাত্ৰ 700 টকা এই কাপোৰযোৰ আপোনালোকৰ যদি পছন্দ লাগিছে আপোনালোকে স্ক্ৰিনশ্বট ল'ব স্ক্ৰিনশ্বট লৈ আমাক হোৱাটছআপ কৰিব আমাৰ হোৱাটছআপ নম্বৰটো হৈছে 9435965045 মেখেলাখন দেখুৱাই দিছো এখন মেখেলা হয় মেখেলাখনতো ঠিক তেনেকৈ আপোনাৰ ব্লু কালাৰ আৰু পিংক কালাৰে ওয়ার্ক কৰা হৈ আছে মেখেলাখনত এখন মেখেলা হয় এই মেখেলাখনত আপোনাৰ ব্লু কালাৰ আৰু পিংক কালাৰে ওয়ার্ক কৰা হৈ আছে খুব ধুনীয়াকে এটা আছে আপোনাৰ গছা ব্ল্যাক কালাৰ এটা আছে পিংক কালাৰ আৰু মাজত সৰু সৰু গুটা আছে খুব ধুনীয়া লাগিছে দেখিবলৈ খুব মিহি হয় এটো আপোনাৰ এই কাপোৰযোৰ খুব মিহি হয় গৰমত পিন্ধিব খুব আৰাম লাগিব এখন মেখেলা হয় আৰু এটো ব্লাউজ পিচ হয় ব্লাউজ পিচটো খুব ধুনীয়া লাগিছে ব্লাউজ পিচটো অকল গুটাৰে বনোৱা হৈ আছে পিংক আৰু ব্লু ইয়েলত পিংক আৰু ব্লুটোৱে খুব ভাল লাগিছে দেখিবলৈ আপোনালোকে যদি পছন্দ কৰিছে খুব ধুনীয়াকে আপোনালোকে স্ক্ৰিনশ্বট ল'ব স্ক্ৰিনশ্বট লৈ পেলাই আমাক হোৱাটছআপ কৰিব আমাৰ হোৱাটছআপ নম্বৰটো হৈছে 9435965045 আৰু কেইবাটাৰো কালাৰ আছে খুব ধুনীয়া দেখুৱাই দিছো এটো এটা কালাৰ হয় চাওক এটো পিংক কালাৰ আৰু গ্ৰীন কালাৰ পিংক আৰু গ্ৰীন কালাৰটো খুব ধুনীয়া হয় এযোৰ পিংক কালাৰ আৰু গ্ৰীন কালাৰ হয় গছা ফুলৰে হয় এই দুটা কালাৰে বনোৱা হৈ আছে খুব ধুনীয়াকে চাওক এই কাপোৰযোৰ খুব ধুনীয়া হয় এই কাপোৰযোৰ একে 700 টকাই দাম এই গুটেকিযোৰ কাপোৰ 700 হয় কটনৰ এখন মেখেলা হয় এই কালাৰটো খুবেই ধুনীয়া লাগে সকলোকে পিন্ধিলে ধুনীয়া লাগে এই কাপোৰযোৰ এটো ব্লাউজ পিচ হয় ব্লাউজ পিচটো দুটা কালাৰে ওয়ার্ক কৰা হৈ আছে গ্ৰীন আৰু হোৱাইট খুব ধুনীয়া লাগিব সিলাই ললে বেছি দাম নহয় মাত্ৰ 700 টকা 700 টকাতে খুব ধুনীয়া কাপোৰ এযোৰ পোৱা যাব আপোনালোকৰ পছন্দ লাগিছে যদি আপোনালোকে স্ক্ৰিনশ্বট ল'ব স্ক্ৰিনশ্বট লৈ আমাক হোৱাটছআপ কৰিব আমাৰ হোৱাটছআপ নম্বৰটো হৈছে 9435965045 আৰু আছে তিনটা কালাৰ গুটেকিটা কালাৰ মই দেখুৱাই দিছো আপোনালোকে কোনটো কালাৰে পছন্দ লাগে সেই কালাৰটো আপোনালোকে স্ক্ৰিনশ্বট লৈ আমাক হোৱাটছআপ কৰিব এটো হৈছে পিংক কালাৰত গ্ৰীন আৰু ৰেড এই দুটা কালাৰে ওয়ার্ক কৰা হৈ আছে পিংকত গ্ৰীন আৰু ৰেডটো খুব ধুনীয়া লাগিছে চাওক খুব ধুনীয়া লাগিছে গ্ৰীন আৰু ৰেডটো পিংকত এখন চাদৰ হয় আৰু এখন মেখেলা হয় আৰু এটো আপোনাৰ ব্লাউজ পিচ হয় ব্লাউজ পিচটো খুব ধুনীয়া দুটা কালাৰ
গোটা গোটা ফুলৰে বনোৱা হৈ আছে চাওক খুব ধুনীয়া হয় এই কাপোৰযোৰ আৰু এইযোৰ হৈছে ব্লু কালাৰ এই ব্লু কালাৰত আপোনাৰ দুটা কালাৰে ৱৰ্ক কৰা হৈ আছে ব্লু কালাৰত আপোনাৰ গ্ৰীণ আৰু পিংকেৰে ব্লু কালাৰটোত ইমান ধুনীয়াকৈ ৱৰ্ক কৰা হৈ আছে গোটেই কাপোৰযোৰতে চাওক খুব ধুনীয়াকৈ ৱৰ্ক কৰা হৈ আছে এইটো ব্লাউজৰ পিচ হয় ব্লাউজৰ পিচটো ঠিক তেনেকৈ সৰু সৰু বুটাৰে বনোৱা হৈ আছে এযোৰ ব্লু কালাৰ ব্লুত পিংক আৰু গ্ৰীনেৰে খুব ধুনীয়াকৈ গোটেই কাপোৰযোৰত গোটা ফুলৰে ৱৰ্ক কৰা হৈ আছে খুব ধুনীয়া লাগিছে খুব ধুনীয়া কটন হয় পিন্ধিবলৈ খুব আৰাম পাব গৰমত পিন্ধিবলৈ খুবেই ভাল পাব আৰু এই কেইযোৰ কাপোৰ বেছি দাম নহয় খুব কম দামত দিয়া হৈ আছে মাত্ৰ 700 টকা 700 টকাতে ইমান ধুনীয়া কাপোৰ এযোৰ পোৱা যাব গৰমত পিন্ধিবৰ কাৰণে কটন হয় আপোনালোকৰ পছন্দ লাগিছে যদি স্ক্ৰীনশ্বট ল'ব স্ক্ৰীনশ্বট লৈ আমাক হোৱাটছআপ কৰিব আমাৰ হোৱাটছআপ নম্বৰটো হৈছে 9435965045 আৰু এযোৰ আছে এযোৰ ৰেড কালাৰ আছে ৰেড কালাৰযোৰ খুব ধুনীয়া চাওক ৰেড কালাৰযোৰত আপোনাৰ অকল হোৱাইটৰ গছা ফুলেৰে বনোৱা হৈ আছে ৰেডত হোৱাইট গছা ফুলটো ইমান ধুনীয়া লাগিছে চাওক ইমান ধুনীয়া কটন হয় কাপোৰকেইযোৰ চাওক ৰেডত কি ধুনীয়াকৈ হোৱাইট ফুল গছাটো দি পেলাই বনোৱা হৈ আছে কিমান ধুনীয়া লাগিছে ৰেড কালাৰটোত হোৱাইটেৰে খুব ধুনীয়া কটন হয় চাওক আৰু ব্লাউজ পিচটো ইমান মৰম লাগিছে ব্লাউজ পিচটো ইমান ধুনীয়া লাগিছে ব্লাউজ পিচটোত ৰেডত যেতিয়া হোৱাইট কালাৰ গোটা বাছি দিছে কটন কিমান ধুনীয়া লাগিছে ব্লাউজ পিচটো চাওক খুব ধুনীয়া লাগিছে খুব ধুনীয়াকৈ বনোৱা হৈ আছে এই কিযোৰ কাপোৰ খুবেই ধুনীয়া হয় চাওক এখন চাদৰ হয় এই চাদৰখন চাওক চাদৰখনৰ আঁচলটো চাওক আঁচলটো কিমান ধুনীয়া হয় চাদৰখনৰ আঁচলটো খুব ধুনীয়া লাগিছে আৰু চাদৰখনৰ আঁচলটোৰ তলত 3 লাইন সৰু সৰু ফুল আছে খুব 3 লাইন থকা এই সৰু সৰু ফুলটোৰে খুব ধুনীয়া লাগিছে দেখিবলৈ ৰেডত হোৱাইট কালাৰে বনাইছে খুব ধুনীয়া ৱৰ্ক কৰিছে চাওক গোটেই কাপোৰযোৰত হোৱাইট গছা ফুলেৰে বনোৱা হৈ আছে খুব ধুনীয়া কটন হয় পিন্ধিবলৈ খুব আৰাম পাব সকলোৱে এটো পটি হয় এই পটিকিটা হয় পটিকিটা ৰেডত হোৱাইটে আছে গোটেই কাপোৰযোৰ ৰেডত হোৱাইট দিয়ে বনোৱা হৈ আছে চাওক এই কাপোৰযোৰ কিমান ধুনীয়া লাগিছে আৰু এই কাপোৰযোৰৰ খুব কম দাম হয় মাত্ৰ 700 টকা আপোনালোকৰ যদি পছন্দ লাগিছে আপোনালোকে স্ক্ৰীনশ্বট ল'ব স্ক্ৰীনশ্বট লৈ আমাক হোৱাটছআপ কৰিব আমাৰ হোৱাটছআপ নম্বৰটো হৈছে 9435965045